So এইটো এটা সৰু মেছেজ আছিলে to every man that your women only want small beautiful efforts. Good evening from Chandigarh. মাজতে আপোনাৰ চাগে সপ্তাহ 10 দিনমানৰ আগত মোৰ হাজবেণ্ড যেতিয়া দিল্লী গৈছিল তেতিয়া তেখেতে মোক তাৰ পৰা দুটামান হোৱাটছএপত ভিডিঅ' পঠাইছিল। ভিডিঅ'কেইটা পঠাই পেলাই তেখেতে মোক ফোন কৰিছে আৰু মোক কৈছে যে তুমি যে আজিকালি ব্লগিং কৰা হৈছা, নতুনকৈ ষ্টাৰ্ট কৰিছা, এইকেইটা ভিডিঅ' মই তোমাৰ কাৰণে বনাইছোঁ। মই ভিডিঅ'কেইটা চাওঁতে মই ৰিয়েলাইজ কৰিছোঁ কি এই ভিডিঅ'কেইটা তেখেতে যেতিয়া বনাই আছিল most of the time it was raining. বৰষুণ দি আছিলে, চণ্ডীগড়তো বৰষুণ দি আছিলে, দিল্লীতো বৰষুণ দি আছিলে। আৰু তেখেতে এটা হাতত ছাতি ধৰি আন এটা হাতত কেমেৰা ধৰি পেলাই ভিডিঅ' কৰিছে কাৰ কাৰণে? মই যে ব্লগিং ষ্টাৰ্ট কৰিছোঁ তাৰ কাৰণে। এইষাৰ কথা মই তেখেতক কোৱা নাছিলোঁ যে মোক ভিডিঅ'ছ লাগে, কিন্তু তেখেতে যে নিজে বুজিছে কি ইয়াৰ দুটামান স্নেপ মই লৈ যাওঁ কি ঠিক দৰকাৰ হয়। তাতকৈও ডাঙৰ কথা, তেখেতৰ লগত তেখেত যিহেতু প্ৰফেচাৰ হয়, তেখেতৰ লগত আৰু কেইজনমান তেখেতৰ ফ্ৰেণ্ডছ গৈছিল যাৰ বয়স 40 পৰা 50 ভিতৰত হয়। তেখেতে ইভেন সংকোচো কৰা নাই যে মোৰ ফ্ৰেণ্ডছবিলাকে চাই আছে, কি ক'ব, কিয় ভিডিঅ' কৰি আছোঁ বৰষুণৰ মাজত ৰৈ পেলাই। চ' মই এই ভিডিঅ'টো সেইকাৰণে বনাইছোঁ কাৰণ সেইটো এটা এইবোৰ যে এফৰ্ট দিয়ে হয়নে, ল'ৰাবিলাকে ইয়া নিজৰ হাজবেণ্ডবোৰে যে এই সৰু সৰু এফৰ্ট দিয়ে, আমি ছোৱালীবোৰে ইয়া আমি উইমেন্সবিলাকে পইচাতকৈ বেছি এই বস্তুটো বিচাৰোঁ, এই সৰু সৰু এফৰ্টছ নোকোৱাকৈ হয়নে। প্লাছ তেখেতে গৈছিলে আপোনাৰ তাতে প্ৰটেষ্ট কৰিবলৈ। তো প্ৰটেষ্ট কৰাৰ পিছত যিখিনি তেখেতে সময় পাইছে দিল্লীত, সেইখিনি সময়তো তেখেতে ভিডিঅ' বনাইছে কাৰ কাৰণে? মোৰ ব্লগৰ কাৰণে। চ' তাকে ভাবিলোঁ কি শ্বেয়াৰ কৰোঁ, কাৰণ এনেকুৱা সৰু সৰু কথাই আমাৰ মাজত বণ্ড থাকে, বণ্ডবিলাক ষ্ট্ৰং কৰি তোলে। আৰু আজি যোনটো ভিডিঅ' বনাইছোঁ তেখেতেও চাগে গম নাপায় যে তেখেতে মোৰ কাৰণে এই সৰু এফৰ্টটো দিয়াৰ কাৰণে মই যে কিমান হেপী। চ' এইটো এটা সৰু মেছেজ আছিলে to every man that your women only want small beautiful efforts. পইচাটো ছেকেণ্ডেৰী আমাৰ কাৰণে প্ৰথমতে আহে মৰম আৰু এফৰ্টছ। থেংক ইউ।